গাইজ বহুত ভয় লাগিছে ৰে বাপৰে বাপ কিবাকে যদি গণেশগুৰিৰ পৰা ওলাও আৰু শান্তি গাইজ গণেশগুৰিত পুৰা গাড়ীত ডুবি গৈছে চাওক গাইজ এয়া নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগত কৰিলোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আজি আমি বেলেগ এটা ঠাইত গৈ আছোঁ সেই আৰু মোৰ লগত আছে কৃষ্ণদা এইফালে কৃষ্ণদা কেনে খবৰ আছোঁ হাই আৰু আমি যাত্ৰাটো কৰি আছোঁ গুৱাহাটীলৈ আমি বাকী ভিডিঅ'ত দেখুৱাই থাকিব চাই যাওঁ ভিডিঅ'টো এতিয়া আমি ক'ত যাওঁ কি কৰোঁ কি নকৰোঁ সম্পূৰ্ণ আমি দেখাই আছোঁ আপোনালোকে মানে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু এইপিনে আছে আমাৰ সৌৰভ মোক পাত্তা নেদে আৰামত নি আছো না পাত্তা দিবা নকওঁ দে সেইকাৰণে মোক পাত্তা দিবা নোখোজে এনে হয়তো মাথা মাৰি মাৰি আমাক ঘূৰি আছে লৈ যায় গাড়ীখন চলাই পেলাই আমি আৰামত খাম নবৈ থাক এনেকে নাভাবি ৰ আমাৰ হৰণটো হয় নাবাজে কিটো বুজিয়ে বাজবো পানী পৰিছি না আমাৰ সেনেকুৱাই বস্তুগিলা কষ্টৰ ফল সদায় মিছা লাষ্ট যায় দিচ্ছে বাবাৰ সেইটো বেলেগ কথা কষ্টৰ ফল সদায় মিছা লাষ্ট যায় দিচ্ছে বাবাৰ সেইটো বেলেগ কথা পিছে এইফালে দিছে না এই আমাৰ এনেকুৱা অৱস্থা আমাক কুকুৰেও বাধাৰি নাটা হৈছে চাচোন কুকুৰেও বাধাৰি নাদে আমাক মানে মোৰ চিট বেল্ট মাৰি থাকিব লাগে গাড়ী চলালে এটা শিকবা লাগে মানুহে अच्छा हमको सिखा रिया है এহেঁতৰ 18 বছৰ এতিয়ালৈকে হোৱা নাই মায়েক বাপেকক কিবা কলেজত বা কিবা যাম বুলি কৈ পেলাই আজিকালি আৰু বন্ধন চন্ধন পাই না খুব দিয়া কৰিছে না চৰকাৰে আৰু চৰকাৰে 10,000 দিয়া কৰিছে এনেকে স্কুটি লৈ ঘূৰি ফুৰিছে পুতাক লাগে নেকি তাৰমানে দিছে তাৰমানে আমি ইহঁতৰ বয়সত ঘৰত নাৰা কাটছিলো এই ঘৰ চাইলা বনাব লাগে ইহঁতৰ বয়সত এনে কথাবিলাক আৰু কিন্তু ইহঁতে কি কৰিছে চাচোন দেখুৱাই দুইজনে আছে কিন্তু আৰু মানে কথাগিলা হৈছে এনে ফেটা ফেটি কৰি মাজে মাজে থাকব চাইতে ভালকে বুজি নাপায় মানে এই চা অকল কলেজ থাকলে নহয় নলেজ তুমি হেলমেটটো পিন্ধি জিটি কৰি থাকিলে নহ'ব না চাইডত যোৱা ভালকে যাই থাকা হয় না চৰি ক'ব নালাগে ভালকে চলোৱা ভালকে চলি যাও ভালে থাক তহঁতেও ভালে থাক আমিও ভালে থাকো সবাই কাৰণ চাচোন মাক বাপেকৰ সপোন এটা সন্তানৰ হাততে থাকে দেই হয় না কথাটো যদি সন্তানৰ যদি কিবা এটা যদি 19-20 হৈছে মায়েক বাপেকৰ সপোন একদম পুৰা চাৰখাৰ হৈ যাব সেইটো কাৰণে অকল নিজৰ কথা ভাবি পেলাই গাড়ীখন চলাই নহ'ব ঘৰত যিহেতু পৰিয়াল থাকে মা দেউতা থাকে 100% থাকে সকলোৰে কথাটো ভাবি পেলাই মানে আমি যিয়েই কাম নকৰোঁ কিয় অকল গাড়ী চলোৱা কথা বুলিয়েই নকওঁ মই আমি যিয়েই কাম নকৰোঁ চিনচিয়াৰ হৈ কৰাটো মানে ভাল নিজৰ পক্ষত ভাল অকল মই হৈ জীয়াই থাকিলে নহ'বতো মোৰ মা দেউতা আছে আজি যদি মোৰ গাত যদি খুন্দা এটা লাগে মই যিমান দুখ পাম তাতকে মা দেউতাই বেছি দুখ পাম সেই কথাটো চিন্তা কৰি সেই কথাটো চিন্তা কৰি পেলাই মানে কামখিনি কৰাটো ভাল বুলি মই ভাবোঁ আৰু বাকী আপোনালোকৰ কথা আৰু যি কৰে ৰঙিয়া মাৰ্কেটৰ টাৰ্ণিংটোত সোমাই যোৱা লেফ্ট চাইডে এখন চিংৰাৰ দোকান আছে মানে ধুনীয়া চিংৰা বনাই আৰু আমি চিংৰাটো ধুনীয়াকৈ ধুনীয়া চিংৰা তো গাইজ যিখিনি জেগা কি কয় নাজানো আমি কিন্তু ইয়াতে বহুত মানুহে মানে ৰৈ থাকে সেইবাবে আমি ভাবিলোঁ কি ইয়াতে অলপ টাইম পাছ কৰোঁ সেইকাৰণে আমি ব্ৰিজৰ ওপৰত এনেকৈ থিয় হ'লোঁ থিয় হৈ কেনে ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক চাই লওক কি মানুহ হয় না আৰু হঠাৎ এনেকৈ ঠেলা টানা মানুহ এজন দেখালোঁ আৰু হঠাৎ মোৰ দেউতালৈ মনত পৰি গ'ল কি কৰিবি দুখ লাগিল বহুত দুখ লাগিল উপায় নাই দুখ লাগিল তো আগত আৰু দেখুৱাইছোঁ আপোনালোকক তো বন্ধুসকল এতিয়া আমি গণেশগুৰিৰ ব্ৰিজৰ তলত অলপ সময় ৰখাৰ পিছত একদম ট্ৰাফিক আৰু ট্ৰাফিকে বাহিৰৰ এটা দৃশ্য দেখাই দিছোঁ আপোনালোকক এয়া চাওকচোন এয়া চাই লওক এতিয়া পানীয়ে পানী আৰু আগৰ ফালে পূৰা পানী হৈ আছে আমি কেনেকৈ যাম এইটো ভাবিব পৰা নাই মানে লগৰ এজনে ভাত চাত বনাই পূৰা ৰেডি কৰি ৰাখি আছে এতিয়া যাওঁ নে নাযাওঁ ভাবি আছোঁ তাকে ফাৰ্ষ্ট টাইম মই দেখা পাইছোঁ দেই বাপৰে বাপ কিছুমান কি হয় আমাৰ কি বুদ্ধি হইতা ঘুরা গাড়ি নাযাবে ফাইনালি আমি নাযাওঁ এইফালে গাইজ বহুত ভয় লাগিছে ৰে বাপৰে বাপ কিবাকে যদি গণেশগুৰিৰ পৰা ওলাও আৰু শান্তি গাইজ আপোনালোকে আশীৰ্বাদ কৰিব
ইফালে যাম বুলি ভাবছিলো আমি গাইছ ইফালে নাযাওঁ আৰু এতিয়া এই চা গাইছ পানী গণেশ মন্দিৰ গণেশ মন্দিৰ তো গাইছ আমি হাতীগাঁও যাম বুলি ভাবছিলো হাতীগাঁও যোৱা ৰাস্তা ফালে এনেকুৱা পানী বাপৰে বাপ বয়াকে ভয় লাগি গ'ল মোৰ শান্তি এতিয়া সেইফালে নাই পানী চানী নাই গাইছে এয়া ভাল লাগছে না এতিয়া কৃষ্ণ দা বঢ়িয়া এইফালে পানী চানী নাই এতিয়া আমি বিন্দাছ গৈ আছো আৰু উপায় নাই আৰু গাইছে আমি যাওঁ এতিয়া একদম ডাইৰেক্ট ঘৰমুৱা হৈ যাওঁ কি কৃষ্ণ দা লগৰ ল'ৰা ভাত বনাই থৈ দিছিলে হাতখিনি এনে গুচি যাব ন ইয়াতে গুৱাহাটীত তামাম বহুত আশা কৰিছিলো কিন্তু ন অলপমান জাগা নাও ইমান ডিফাৰেঞ্চ আছে ইমান ট্ৰাৰ্ণিংটো ল'লি হ'ল ট্ৰাৰ্ণিং 2 মিনিটৰ ৰাস্তা আছিল আৰু দেখা পাইছিলোঁ কেইটামান বাজে বা কৈছিলা কৈছিলো মই সেইটো ৰাস্তা 2 মিনিটৰ ৰাস্তা আছিল উপায় নাই বহুত বেয়া লাগিলে আমি বাৰু গুৱাহাটীতে আছো না কালি মাৰি দিলো সোমাই কিনে আৰু কিবা খাই যাওঁ আমি না এই পানী এইটো আছে এই পানী পানী বা নদী এই ওপৰৰ পৰা নামি আছে চাওঁ গাইছ পানী পানী ৰাতিপুৱা মোৰ ৰাতিপুৱা কথা নাই চিন্তা মাৰিব পাৰিম মই Oh my gosh, first time guys এনেকুৱা মানে আমি ভিডিঅ'তে দেখা পাইছিলোঁ বা নিউজত দেখা পাইছিলোঁ কি একদম গণেশগুৰিত পানী পানী বুলি কেনে গান যে ওলাইছে গণেশগুৰিৰ গানটো এনেই বনোৱা নাই গানটো মানে গণেশগুৰিত মানে অলপ বৰষুণ দিলে ধামাকা পানী হয় মানে এনেকুৱা মানে নদী নিচিনা হৈ আছে তাৰ পানীখিনি আমি ইফালে যাব নোৱাৰিলোঁ বহুত ভয় লাগিছে গাইছ এতিয়া আমি ডাইৰেক্ট ঘৰমুৱা হৈ গৈছোঁ তো গাইছ কিছুমান মানুহে সুখত গান গায় কিন্তু আজি কৃষ্ণদাই দুখত গান গাই আছে এই বানপানী গণেশগুৰি হাতীগাঁও ছয়মাইল পাঞ্জাবাৰী আৰু কি আছিলে তো গাইছে তাৰমানে তাৰ টেনশ্যনটো কি জানা না তামাম মোটা লাগি আছে এনেকা ট্ৰাফিক চাওঁ গাইছে এইফালে মোটামুটি 3 ঘণ্টামান হ'ল মুঠব পৰা নাই খুৰা মই গুৱাহাটী নমস্কাৰ কৰিছোঁ দে নাটকো বাপাৰে যাওঁ এই পানীত নাটকো যাওঁ গাঁৱতে ভাল পাগলা বুলি 5 ঘণ্টা 6 ঘণ্টা জামত ফাঁচি এই গুৱাহাটীত কোনোবাই থাকিব নেকি ইয়াতে ভাল কৰবা যাওঁ মই গুৱাহাটীৰ পৰা গাঁৱতে যাওঁ নাটকো মই গুৱাহাটীত থাকিম বুলি আছিলোঁ 3 দিনমান নাটকো যাওঁ তো এয়া গাই চাওঁ গাড়ী পুৰা পানীৰ তলত বুলি ক'ব পাৰি গোটাই পানীৰ তলত কেনেকুৱা দুখৰ বিষয় গাড়ীখনটো পুৰা পানী সোমাই গৈছে ইয়াতে গাড়ীখনটো গাঁৱত যাওঁ গাঁৱত বডি কাম নাই আৰু গাঁৱত যাওঁ গাঁৱত তো বন্ধুসকল এতিয়া মই ডাইৰেক্ট ঘৰত আহি পালোঁ এয়া ড্ৰেছ পূৰা খুলি দিলোঁ আৰু এনেকৈ আমি খাই লৈ এনেকৈ হোটেলে খাই বৈ আহিলোঁ তাৰপিছত আৰু মানে কি মোবাইলটো অলপ চাৰ্জ কম হৈ গ'ল সেইকাৰণে ভিডিঅ' চিডিঅ' ইমান নবনালোঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা মাৰি দিব আজিৰ ভিডিঅ'টো ইমান আছিল নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ টাটা বাই বাই